অতি বৰপূজাৰীৰ কথাৰে প্ৰতাৰিত প্ৰেম কথোপকথন নব্যনীল আৰু ভাস্বতী। ঐ মই কান্দিছো জানা। তোমাৰ বুকুখন সেই আগৰ দৰেই ফুচপিচাই উঠা নাইনে? সময় সলনি হ'ল, তুমি সলনি হ'লা, ময়ো সলনি হ'লো। বুকুখন বাৰু কেলে আগৰ দৰে থাকিব? এৰা, মইতো পাহৰিয়েই গৈছিলোঁ। আজিৰ দিনত সঁচা ভালপোৱা পোৱাটো তেনেই তাকৰ। সময়ৰ লগে লগে মানুহৰ অন্তৰাত্মাও সলনি হয়, যেনেদৰে তুমি সলনি হ'লা আজি। জীবনে প্রতি খোঁজে খোঁজে ভাঙে বুকু, সপোনে প্রতি পাহে পাহে আনে অশ্রু, বিচাৰি আনিব খুজিলেও নোপোৱা শান্তিৰ অমিয়াম। ঐ শুনা না, মাজনিশা আজিকালি সেই আগৰ দৰে পূৰ্ণিমাৰ জোনটো থপিয়াই আনিবলৈ চেষ্টা কৰা নে তোমাৰ কাষলৈ? তোমাৰ চহৰৰ তৰাবোৰ গণি গণি শেষ কৰিবলৈ চোৱা। কোৱা কি যে কোৱা, তুমিয়েচোন ক'লা তোমাৰ বাবে সাগৰ দৰে বোলা শব্দটো অৰ্থহীন। আকৌ তুমিয়েই প্ৰশ্ন কৰিছা আগৰ দৰেই বুলি। তথাপিও কওঁ শুনা, আজিকালি আগতকৈও বেছিকৈহে তৰাবোৰ গণিব ল'লোঁ, কিন্তু এতিয়া সেই আগৰ দৰেই তৰাবোৰ উজ্জ্বল নহয় অ'। আৰু কি জানা, কেতিয়াবা জোনটো থপিয়াই আনি তোমাৰ ওচৰলৈ দৌৰি যাব মন যায়। হয় নেকি? মই থকা হলে উজ্জ্বল দেখিলা হয় চাগে, নহয় জানো? বাৰু আহিবা, একেলগে তৰা গণিম, জোন চাম, সাক্ষী হৈ জিলিকি ৰমিতি জোনাক ভৰা নিশাৰ। নে কি কোৱা? জোৰে যাক বতাহে কপালে মোক নাজানো, কতেনো হেৰু আৰু গৈ নিজক বিচাৰি বিচাৰি আৰু তোমাৰে মাজত মইনো কোন মই বুজালা। ইমান বুজি পোৱা নে মোক? তেন্তে এনে অভিনয়বোৰ মোৰ লগত বাৰে বাৰে কিয় কৰা? মই যে এতিয়াও অভিনয় কৰিয়ে কৈ আছো তোমাক কথাবোৰ। কল্পনাতে ভাবি লোৱা হা তুমি, কিয়নো মই যে কাল্পনিক স্বপ্নটোৰ মাথো, কল্পনা কৰি ভাল পোৱা সেই মইজন। তুমি জানো বুজি নোপোৱা? সঁচাকৈ ইমান ৰহস্যময় তুমি। বহুত সলনি হৈ গ'লা অ'। সলনি হ'ল দিনবোৰ, সময়ৰ সোঁতত আমাৰ ভালপোৱাবোৰো সলনি হ'ল। মাথো ৰৈ গ'ল স্মৃতিবোৰ আৰু অপূৰ্ণ ভালপোৱাবোৰ। কিয় এনেকৈ
মৰম